আজি হৈছে 15 আগষ্ট আৰু সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ হাতত আছে এখন হিন্দী ভাষাত লিখা এখন সম্বৰ্ধনা পত্ৰ আৰু এইখন সম্বৰ্ধনা পত্ৰ আহিছে ফ্ৰম অফিচাৰ কমান্ডিং B206 কোব্ৰা BNCRPF চিত্ৰপুৰ ভাণ্ডাৰা মহাৰাষ্ট্ৰৰ পৰা আহিছে আৰু এই ইখন সম্বৰ্ধনা পত্ৰ এইখন আমাৰ গাঁৱৰ এজন ল'ৰালৈকে আহিছে আৰু এই সবিশেষ কথাখিনি আপোনালোকৰ মাজত জনাবৰ কাৰণে চেষ্টা কৰিম। হেল্ল' গাইজ, আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টি মই আৰম্ভ কৰিব গৈ আছো। গোপালপুৰ নৱজাগৰণ সেৱক সংঘৰ উদ্যোগত ছত্তীশগড়ত মাওবাদীৰে যুঁজি সাহসেৰে বিজয় সাব্যস্ত কৰা চিপাঝাৰৰ গোপালপুৰ গাঁৱৰ মদন শৰ্মাক সম্ভাষণ জনোৱা হয় আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত। আৰু গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা আমাৰ যি গাঁওবুঢ়া আছে সেই গাঁওবুঢ়ালৈকে অৰ্ডাৰ আহিছে যাতে আমি ৰাজহুৱাভাৱে সম্ভাষণ জনাব লাগে আৰু সংঘৰ উদ্যোগত আজি সেই অনুষ্ঠান ৰূপায়িত কৰা হয়। ৭৫তম স্বাধীনতা দিৱস উপলক্ষে আজি আমাৰ গাঁৱত যি সম্বৰ্ধনা অনুষ্ঠান এখন হৈ গ'ল, সেই সম্বৰ্ধনা অনুষ্ঠানৰ যিজন সম্বৰ্ধিত প্ৰাৰ্থী তেওঁ এতিয়া মোৰ লগত উপস্থিত আছে। এয়া মদন শৰ্মা, নমস্কাৰ। প্ৰথমতে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি যি সম্বৰ্ধনা অনুষ্ঠানত তোমাক যি সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল, এই সম্বৰ্ধনাটো আচলতে তোমাৰ কেনেকুৱা অনুভৱ হৈছে? আজি এই সম্বৰ্ধনা অনুষ্ঠানত ৰাইজৰ মৰম পাই মই খুবেই গৌৰৱান্বিত। আৰু আমাৰ গাঁৱৰ যিমানখিনি ধৰা হ'ল বয়োজ্যেষ্ঠ লোকসকল উপস্থিত আছে আৰু তাতে যিখিনি বক্তব্য ৰাখিছে ময়ো শুনিছো বা তুমি যিখিনি তোমাৰ ব্যক্তিগত অভিজ্ঞতা সেইখিনি যিখিনি প্ৰকাশ কৰিছা সঁচাকৈ খুব মানে চিন্তা কৰিবলগীয়া আৰু ভাবিবলগীয়া। ইমান এটা ডাঙৰ এটা ডেঞ্জাৰ প্লেচ বুলি ভাবিছো আৰু পিছৰ ফালে কেনেকুৱা ডেঞ্জাৰ হয় সেই কথাখিনি এখেতৰ পৰা মই জানিবৰ কাৰণে চেষ্টা কৰিম। এখেতে বৰ্তমান কৰ্মৰত অৱস্থাত আছে ছত্তীশগড়ৰ সুকমা ডিষ্ট্ৰিক্টত এওঁ কৰ্মৰত আৰু তোমাৰ ডিপাৰ্টমেণ্টটো কৈ দিয়া কোব্ৰা কামাণ্ডো 206 বেটেলিয়ন জইন কৰিছে। কিমান চনত তুমি জইন কৰা? 11 মাৰ্চত 2016 চনত এখেতে জইন কৰিছে। তাতে তুমি জইন কৰিয়ে প্ৰথমতে কোব্ৰা তাতে চান্স পাইছিলা নেকি নে কিবা ইণ্টাৰভিউ বা কিবা? 2014 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখে জইন কৰিছিলো মই দিল্লীত জইন কৰি দিল্লীৰ পৰা মই নিমজত গলো মধ্যপ্ৰদেশত। তাতে ট্ৰেইনিং কৰিলো এবছৰ বেছিক ট্ৰেইনিং। তাৰপিছত আহিলো জম্মু কাশ্মীৰ আহিলো, তাত থাকিলো 6 মাহ। তাৰপিছত কোব্ৰা ট্ৰেইনিঙৰ কাৰণে যেতিয়া চিলেকশ্যন হয় সেই চিলেকশ্যনখিনি হৈছে আমাৰ উৰিষ্যা কোব্ৰা ট্ৰেইনিংটো মানে এক্সট্ৰা হয়, এক্সট্ৰা ট্ৰেইনিংটো এক্সট্ৰা হয়। মানে আগতে যিটো সময় কি ট্ৰেইনিং এক্সট্ৰা বেছিক ট্ৰেইনিং সেইটো হৈ গ'ল, হৈ যোৱাৰ পিছত আকৌ চিলেকশ্যন হৈছিল। চিলেকশ্যনৰ পিছত উৰিষ্যাত তুমি আকৌ 3 মাহ তাৰপিছত কোব্ৰাৰ সেই যিটো স্পেচিয়েল ট্ৰেইনিং হ'ব নিশ্চয় কোব্ৰাৰ কাৰণে স্পেচিয়েল সেইটো ট্ৰেইনিং ক'ত লোৱা হৈছিল? উৰিষ্যাত লোৱা হৈছিল। তাৰপিছত তোমাৰ প্লেচমেণ্ট কৰিছিল ছত্তীশগড়ত। আজি আমাৰ হেডকোৱাৰ্টাৰ হৈছে আমাৰ মহাৰাষ্ট্ৰৰ হেডকোৱাৰ্টাৰ। আৰু এই ছত্তীশগড়ত তোমাৰ কেইবছৰ হ'ল? বৰ্তমানো তাতে আছে নিশ্চয়? 6 বছৰ কমপ্লিট হৈছে। আৰু ছত্তীশগড় এখন এনেকুৱা এখন জাগা এখন ঠাই মানে য'ত নেকি নক্সাল বাওঁপন্থী বিলাকৰ এখন মানে বিৰাট ডাঙৰ এখন মানে এটা ঠাই আৰু প্লেচ। এইটো বহুত ডেঞ্জাৰ হয়। আৰু নক্সাল বুলি ক'লে আপোনালোকক হয়তো মই অকণমান কথা জনাব বিচাৰিছো, মানে আলফা যেনেকুৱা আমাৰ অসম স্বাধীনৰ কাৰণে এটা এনেকুৱা পৰিকল্পনা কৰি চলি আছে, আজি আলফাৰ জন্মটো সেইটো কাৰণে হৈছে। তেনেকুৱাকে নক্সাল বাওঁপন্থী বিলাকৰ ছত্তীশগড়খন স্বাধীন লাগে বুলি তেওঁলোকে দাবী কৰিছে আৰু দাবী কৰিছে। এনেকুৱা বস্তুটো আমাৰ যিটো ফৰ্জ আছে ফৰ্জত সিহঁতে তাৰমানে হেৰি কৰে, তাতে হেৰি চাপৰ্ট নিদিয়ে। মানে আমাৰ ইণ্ডিয়ান আৰ্মি বা যেনেকুৱা ধৰক আমাৰ সৈনিকসকল যি আছে তেওঁলোকক কোনো ধৰণৰ চাপৰ্ট নিদিয়ে। আৰু তেওঁলোকৰ ওপৰত মানে উদ্ধত আছে আমাৰ কোব্ৰা পাৰ্টি যিটো তেওঁলোকৰ আছে। আৰু তেওঁলোক মানে সম্পূৰ্ণ জংগলী চিষ্টেম। আপোনালোকক যদি মই সম্ভৱ হয় তেনেহ'লে মই ফুটেজটো কাষৰ ফালে দিবৰ কাৰণে চেষ্টা কৰিম, এখেতৰ পৰা মই পিছত ল'ম। আৰু বহুত কষ্টকৰ মানে। আৰু ইয়াৰ আগতে ছত্তীশগড়ৰ যিটো আপোনালোকে সকলোৱে জ্ঞাত, ছত্তীশগড়ৰ যিটো এটা ডাঙৰ এটা ইনচিডেণ্ট এটা হৈ গৈছে, সেইটোৰ ক্ষেত্ৰত মই তোমালোকৰ সেইটো লগৰ আছিল নে? আচ্ছা, এই ইউনিট বিলাক বুলি কওঁতে ভাগ আছে নেকি, গ্ৰুপ আছে নেকি? টোটেল আছে আপোনাৰ 133টা। তাৰপিছত তেওঁলোকৰ গ্ৰুপটো এক্সট্ৰা আছে নেকি? মানে তেওঁলোকে এওঁলোকৰ ফালত নাছিল আৰু তেওঁলোকৰ গ্ৰুপটো বেলেগ আছিল। খুব সম্ভৱ মই যদি ধাৰণা কৰা মতে এখেতসকলৰ আগত বা কিবা তেনেকুৱা তোমালোকৰ ডিউটি শেষ হোৱাত তোমালোকে নিজৰ পজিশ্যনলৈকে গুচি গলা য'ত আছিলা, আৰু তেওঁলোক বেলেগ চাইডত যোৱাৰ কাৰণে সেই সংঘৰ্ষটো হ'ব পালে নে? মিষ্টেক হৈছে। তাতে অকণমান যদি মিষ্টেক হয় ন বহুত ডাঙৰ কথা হৈ যায় মানে। আৰু তাতে কোনো কাৰণ এটা খোজ আপোনালোকে মানে ধ্যানমগ্ন হৈ নিদিলে তাৰমানে বহুত অসুবিধা হ'ব। আৰু এখেতে যি আমাৰ সংঘত এটা ভাষণ ৰাখিলে, বহুত দীঘলীয়া ভাষণ আছিল, তাত শুনি মই নিজে অনুধাৱন কৰিছো তাত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ বিৰাজমান কৰি আছে।
গতিকে এখেতক আমি ধন্যবাদ দিয়াই নহয়, ধন্যবাদ জনোৱাই নহয়। এখেতক আমি বহুত বহুত মৰম যাচিছোঁ, কৃতজ্ঞতা যাচিছোঁ, এখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এখেতে বৰ্তমান 6 বছৰ তাতে বৰ্তমান কৰ্মৰত অৱস্থাত আছে। আৰু খোৱা বোৱাবিলাক তোমালোকে কেইমাহৰ কাৰণে লৈ যোৱা? তাতে শুনিছোঁ বহুত দীঘলীয়া এটা ৰাস্তা, গাড়ী চাড়ী কোনো ব্যৱস্থা নাই, গাড়ী চাড়ী কোনো ৰেলৱে চিষ্টেম নাই। কিমান কিলোমিটাৰ মান? বহুত কিলোমিটাৰ, কমচে কম 60-70 বেছি হ'ব। 60-70 কিলোমিটাৰ। এখেতসকলে কোনো যান বাহনৰ ব্যৱস্থা নাথাকে, খোজকাঢ়ি যাব লগা হৈছে। আচ্ছা, খোৱা বোৱাৰ কাৰণে কেইমাহ মানৰ বস্তু একেলগে নিয়া যায়? আমি যেতিয়া ইয়াৰ পৰা মহাৰাষ্ট্ৰৰ পৰা যাওঁ তেতিয়া আমি 3-4 মাহৰ কাৰণে ৰাচন লৈ যাওঁ। আচ্ছা, 3-4 মাহ ড্ৰাই ৰাচন। আৰু যিবিলাক চব্জি উঠি যদি কোনো ওচৰৰ মানুহ বেপাৰী লৈ আহে তেতিয়া পাওঁ, নহ'লে আৰু উপায় নাই। ইমান ডাঙৰ এটা ডেঞ্জাৰ মানে প্লেচত তোমালোকে ডিউটি কৰি থাকা, তাৰ যিটো সাৱধানতা কেনেকৈ লয় ডিউটিৰ ক্ষেত্ৰত? ডিউটিৰ ক্ষেত্ৰত যিটো আমাৰ সাৱধানতাটো বহুত মানে প্ৰথমতে আমি অলপ অসুবিধা হৈছিল, কিন্তু এতিয়া এনেকুৱা হ'ল সেইটো আমাৰ কাৰণে একদম ইজি হৈ গ'ল। এতিয়া চাব আপুনি, যেতিয়া আমি ডিউটিত যাওঁ কেম্পৰ পৰা ওলোৱাৰ পিছত আমাৰ একদম পুৰা টোটেলি বন্ধ। আমি ইটো সিটো কোনো কাৰণত পঠাই দিওঁ নাই, মুখৰ চাউণ্ড দি কিনে কথা নকওঁ। কিবা ক'ব লগা হ'ল আমি ইংগিত দিম, হাতৰ ইচ্ছা যে 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, এনেকুৱা নিজৰ কিছুমান পাৰ্চনেল চিগনেল আছে, সেই চিগনেল হিচাপে আমি কাম কৰিম। তেনে আমি ইটো সিটোত যাই কিনে আমাৰ গেপ ডিষ্টেঞ্চ থাকিব দুটা এটা কমচে কম আমাৰ 3 মিটাৰ 4 মিটাৰ। ৰাতি হ'লে কাষ্টিং ডিষ্টেঞ্চ, দিনত হ'লে অলপ বেছি হ'ব ডিষ্টেঞ্চ, সেইটো ডিফাৰেঞ্চ যাতে গ্ৰাউণ্ড হৈ কিনে জংঘলত হ'লে অলপ কম হ'ব, মেইন ৰোডত হ'লে অলপমান বেছি হ'ব, অপেন এৰিয়া হ'লে আৰু অলপ বেছি হ'ব, সেনেকুৱা। তেওঁলোকৰ যিবিলাক এই মানে নক্সালবিলাকৰ এই ডিউটি কৰে, তেওঁলোকেতো একদম কেওফালে হিষ্টৰিত হৈছে নেকি? সিহঁতৰ বস্তু কিন্তু সিহঁতৰ গ্ৰুপ আছে। আমি যেনেকুৱা গ্ৰুপ আছে সিহঁতৰ ঠিক তেনেকুৱা গ্ৰুপ আছে। সিহঁতে আমি যদি ইফালৰ পৰা যাওঁ সিহঁতে আমাক সামনৰ পৰা আমাক পিছা নকৰে। সিহঁতৰ গাঁৱৰ এনেকুৱা থাকে ৰেখি পাৰ্টি, সেইটো সিহঁতৰ যিবিলাক মানে গাঁৱলীয়া মানুহ সিহঁতক মেনেজ কৰি ৰাখে। সিহঁতক খবৰ দিয়া আমি কোনফালে ওলালো, কোনফালে সোমালো, আমি কোনটো টাইমত গ'লো, কিমান নপৰি গ'লো, সিহঁতে যাই কিনে সিহঁতৰ যিটো মেইন আছে সিহঁতে এটা কাম কৰিব নহয়। তাতে ফোনৰ চিষ্টেম নাই, তাতে নেটৱৰ্ক নাই, মেইন প্ৰব্লেম এইটো নেটৱৰ্ক নাই। সিহঁতে কি কৰে ইজনৰ পৰা সিজন, সিজনৰ পৰা সিজন বস্তু কনভাৰ্ট কৰি যায়। মানে এখেতৰ কথাখিনিৰ পৰা এনেকুৱা হৈছে, আমি টেংগু চালিখন চাইছো, সকলোৱে চাইছো। সেই যিখন চিনেমাৰ যিখিনি সকলোখিনি কেৰেক্টাৰ যিখিনি আছে, সেই কেৰেক্টাৰ খিনিৰ লগত এওঁৰ যিটো বৰ্তমান য'ত কৰ্মৰত অৱস্থা আছে সেই পৰিৱেশটো কোনো মানে কম নহয়, ইকুৱেল দুটা। টেংগু চালিখনৰ যিটো পৰিৱেশ বা যিটো মানে এটা আমাৰ অনুভূতি যিটো আহে, এওঁলোকে য'ত বৰ্তমান ছত্তীশগড়ত ডিউটি কৰি আছে সেই কণ্ডিশ্যনখিনি একে কণ্ডিশ্যনৰ হয়। যেতিয়া তোমালোকৰ অপাৰেশ্যনত যোৱা যায় তেতিয়া খোৱা লোৱাৰ কাৰণে 2-3 দিনৰ কাৰণে তোমালোকক খাব ল'বৰ কাৰণে অলপ অসুবিধা হৈ যায়। গতিকে সেই প্ৰচেছটো কেনেকুৱা ধৰণৰ? প্ৰচেছটো এনেকুৱা, আমাৰ বেছিভাগ আমাৰ ড্ৰাই ৰাখোঁ, যেনে হওক বিস্কুট, নমকিন, তাতে আগৰ মেগী বনোৱাৰ কোনো চিষ্টেম নাই, তাতে জুই জ্বলাব নোৱাৰোঁ। এতিয়া চাব আপুনি, আমি খোৱা লোৱাৰ ক্ষেত্ৰত আমি পানী বটলটো আমি ৰাতি হ'লে ঢাকনটো খুলি থৈ দিওঁ। আচ্ছা, মানে কিহৰ কাৰণে? আৱাজ আহিব, চাউল হ'ব বা ওচৰত তোমাৰ নকচলি লৈ থাকিব, ৱাছ কৰি থাকিব, সেইটো কাৰণে আমি পানী বটলটো আমি ঢাকনটো খুলি দিওঁ। আৰু ৰাতি হ'লে কোনো কাৰণ খোৱাৰ চিষ্টেম নাই। গধূলি হোৱাৰ আগমুহূৰ্ততে যেতিয়া পাৰ্টি মানে হেৰি হ'ল যে ইয়াৰ পৰা আমি নাযাওঁ, তেতিয়া আমি ৰাতি হোল্ড কৰিম, আমি ৰাতিপুৱা অপাৰেশ্যন কৰিম। সেই মুহূৰ্তলৈকে তুমি যিখিনি বহাৰ টাইমত 5 মিনিট টাইম দিব, 5 মিনিটত তুমি খোৱা লোৱাৰ পৰা সন্ধিয়াই ৰাতি কোনো কাৰণ তোমাৰ খোৱা লোৱাৰ তাতে তুমি খোৱাৰ কাৰণে তোমাৰ গ্ৰাউণ্ড চিট বিচত সেনেকুৱা চিষ্টেম নাই। য'ত যেনেকৈ আছে, যোন যেনেকৈ আছে তাতে খোৱাৰ কোনো চিষ্টেম নাই, ৰাতিটো পুৰা এলাৰ্ট। আৰু এতিয়া খোৱা লোৱা এনেকুৱা হয় তুমি সন্ধিয়াই খাব লাগিব, ৰাতি খোৱাৰ কোনো চিষ্টেম নাই। মানে যেতিয়াই সেইটো চিষ্টেম নাই, মানে ওৱান টাইম দিব, গোটেইখিনি একেলগে মানে ভাগ ভাগ কৰি লোৱা যায়। এনেকুৱা হ'ল মই খাইছো, মোৰ বডিটো নাখায়, মানে দুজনকে এটা এনেকুৱা হ'ব তাতে বৰ্তি হয়, যেনেকুৱা আপুনি আৰু মই 2টা বৰ্তি, এই 2টা বৰ্তিৰ মাজত এটাহে হ'ব, এটাই চাই থাকিব। আৰু ৰাতি হ'লে 4টা হ'ব, 4টা একেলগত থাকে, তাতে 3জন আৰাম কৰিব, এজনক চাব, সেইটো বহি কিনে নহয়, নিজে উঠি হৈ কিনে পুৰা এলাৰ্ট। যেতিয়া তুমি ছত্তীশগড়ত ডিউটি কৰি থাকা, মানে অন ডিউটি, তেতিয়া তোমাৰ তাৰে পৰিৱেশটো অলপমান ক'বা নেকি? কেনেকুৱা ধৰণৰ এটা পৰিৱেশে বিৰাজমান কৰি থাকে তাতে? তাৰ পৰিৱেশটো বহুতে ডেঞ্জাৰ। কেনেকুৱা ডেঞ্জাৰ ধৰা হ'ল অলপ কৈ দিলে ভাল হয়। এতিয়া এনেকুৱা আমি ডিউটিত যাওঁ, ডিউটি কেম্পৰ পৰা ওলোৱাৰ একদম প্ৰথম কষ্টৰ পৰাই আমাৰ হেৰি আৰু এটা ভয়, এটা চিন্তা কেম্প ঘূৰি আহি পাওঁ নাপাওঁ, কোনো সঠিক তেনে ৰিজাল্ট নাই। কাৰণ এনেকুৱা কেম্পৰ পৰা ওলোৱা 200 মিটাৰ যোৱাৰ পিছতে আহি আৰু নতুবা এনেকুৱা ষ্ট্ৰাইক লগাই সিহঁতে, মানে দেখা দেখি থৈ দিয়ে একদম আপুনি গমেই নাপায় এনেকুৱা যে এটা যে আহি লগাইছে ষ্ট্ৰাইক লগাইছে, গম নাপায়। আমাৰ প্ৰথম ষ্টপ চলিব ডগ যাব,
আৰু ডিডিএছত যাব ডিএছএমডি যাব এতিয়া প্ৰথমতে কি হ'ল ডগে ধৰি লয় আৰু যদি ডগে নধৰে তেতিয়া আমাৰ ডিএছএমডি মেটাল যিটো চাৰ্জ আছে মেচিন সেইটো ধৰি লয় এতিয়া চিষ্টেমটো এনেকুৱা সিহঁতে গম পাই গ'ল যে এনেকুৱা ইহঁতে ডিএছএমডি লৈ যায় ইহঁতে ডগ লৈ যায় সিহঁতে এতিয়া চিষ্টেম নেক্সট চিষ্টেমতে কি কৰিলে যে লোহাটো এতিয়া বাদ দিলে আৰু লোহাটো মেটালটো ধৰি লৈ আজিকালি সিহঁতে লোহা নকৰে কি কৰে এতিয়া মাটিতে এই ইমান দ কৰি ডাঙৰ হেৰি কৰে যাতে এটা মানুহ সম্পূৰ্ণ যাতে সোমাই যাব হাৰিৰ নিচিনা তাতে মানে পুতি থোৱা এতিয়া আগতে লোহা পুতিছিল আজিকালি লোহা নকৰে সিহঁতে বাঁহৰ কিবা গছৰ হেৰিবিলাক জোং কৰি কিনে সিহঁতে হেৰি কৰি স্পাইক দিব মানে থামবিলাক জোঙা কৰি তাৰ ওপৰত এনেকুৱা হয় যে যিবিলাক গছৰ পাত আছে যাতে মানে এনেকুৱা আপোনাৰ এখন ভৰি যদি এজন লগি হৈ যায় দাগি যাব মানে সেইটো অকল গছৰ পাত দি কিনে এনেই মাটি অলপ ওপৰে দি কিনে এনেকুৱা থাকে আৰু তাতে টৰ্চাৰ কৰে নেকি মানুহবিলাকক সিহঁতক বহুত টৰ্চাৰ কৰে যিবিলাক গাঁৱৰ মানে কেনেকুৱা সিহঁতৰ চিষ্টেমটো সিহঁতে যদি সিহঁতৰ বছৰে কালেকশ্যন পইচা হয় সেইটো খাদ্য চাউল তলিবিলাক কালেকশ্যন কৰে যদি গাঁৱৰ মানুহে যদি সেইখিনি বস্তু নিদিয়ে সিহঁতক টৰ্চাৰ কৰে আৰু যদি আৰু বস্তুখিনি দি থাকে তেতিয়াহ'লে সিহঁতৰ কোনো হেৰিয়ে নাই টৰ্চাৰ কৰাৰ কোনো মতলব নাই আৰু তাতে যিখিনি মানুহ থাকে পপুলেশ্যনটো বহুত ঘন নে অলপ পাতল এনেকুৱা সিহঁতৰ হেৰি হয় কি পাৰা বুলি কয় পাৰা গাঁও আমাৰ যে চুব বুলি কয় পাৰা বুলি কয় সেই পাৰাটোতে এনেকুৱা মানে একেলগতে 4-5 ঘৰ থাকে আকৌ এটা বেলেগ সেইটো 4-5 ঘৰ এটা পাৰা সেইটো বেছি থাকিব পাৰে একো মানে কোনো নিৰ্ধাৰিত নাই কাৰণ আদিবাসী মানুহ আৰু তাতে কেম্প বিলাক কেনেকুৱা চলাই কেম্প গেলে তেনেকুৱা আমাৰ কেম্পৰ হেৰি থাকে 4 কিলোমিটাৰ 5 কিলোমিটাৰ কেম্প আছে মানে এটা কেম্পত আমি কমচে কম 150 মান দিলে আৰু হাইয়েষ্ট 150 মান দিন থাকা যায় নহয় 150 হেৰি আমি কেম্পৰ নকৰি আমি ইউজ কৰিছো কিমান দিন মান এটা কেম্পত এতিয়া আমাৰ যিটো আমি মই যিটো প্ৰগ্ৰাম কৰি আছো আমাৰ 3 মাহৰ মূৰত আমাৰ চেঞ্জ হয় 3 মাহ আমি জংঘল অপাৰেশ্যন কৰো আৰু 3 মাহ আমি হেডকোৱাৰ্টাৰ ট্ৰেইনিং তাৰপিছত মই ছুটি কথা যিমান মানে আৰু নিজৰ পাৰ্চনেল যিবিলাক কিছুমান কাম থাকে আমি সেইখিনি মহাৰাষ্ট্ৰত আহি কিনে আমি চব কৰোঁ জংঘলত কিন্তু আমাৰ 3 মাহত কোনো ছুটি বা মানে ঘৰত বিয়া বিহু সেইবিলাক কোনো চিষ্টেমত প্ৰথমতে একদম হেৰি হৈ যায় এনেকুৱা সেইটো যদি ঘৰত যদি কিবা ডাঙৰ এক্সিডেণ্ট নহয় তেতিয়াহ'লে চান্স আছে 3 মাহৰ মূৰত কিন্তু পুৰা 3 মাহ হ'ব তাৰপিছত অফিচৰ পৰা হেডকোৱাৰ্টাৰৰ পৰা মেছেজ যাব যে ইমান তোমালোকৰ চেঞ্জ হ'ব আৰু তাতে যি 40 কিলোমিটাৰ বাট তোমালোকৰ যে একো অহা যোৱাৰ কাৰণে মানে সুবিধা নাই বাছ বা তেনেকুৱা কোনো না তেওঁলোকে মানে পিছা কৰে বুলি কৈছিলা কিবা এটা কথা এনেকুৱা কৰে কেনেকুৱা এটা প্ৰথমতে ৰাস্তা আছিল কিন্তু এতিয়া ৰাস্তাবিলাক চব ৰাস্তাবিলাক কাটি কিনে হাজাৰ সংযোগটো একদম পুৰা বিচ্ছিন্ন এতিয়া নতুনকৈ আমি নিজে ৰাস্তা বনাইছো আমাৰ প্ৰটেকশ্যন দি কিনে চিভিল মানুহ কাম কৰিছে চিভিল মানুহ ভয়তে কাম কৰে গুচি আহে আৰু ইঞ্জিনিয়াৰবিলাক এনেকুৱা যদি ৰাস্তাটো যদি 2 লাখ টকাৰ হেৰি ৰাস্তা এটা বনাব লাগে নক্সালি দিব লাগে 1 লাখ টকা মানে 50% নক্সালি কাম নহয় সেইটো আৰু এতিয়া বস্তু কেনেকুৱা যিবিলাক গাড়ী চলে এখন সেই গাড়ীখন ধৰি কিনে গাড়ী চলাই আৰু এতিয়াতো কিবা অলপ সুবিধাটো আগতকৈ আহিছে নেকি 6 বছৰ যিটো হ'ল প্ৰথমতকৈ অলপ উন্নত হৈছে নে এতিয়া হৈছে বহুতখিনি হৈছে কাৰণ এতিয়া আমি যিমান পাৰে আমাৰ CRP হওক কবৰা হওক আমি বহুতখিনি ভিতৰত যিটো জেগা নেকি এনেকুৱা হয় এতিয়া ক'ব গ'লে মেপত নাই যিটো জেগা নেকি আমি আপুনি মেপত বিচাৰি নাপায় সেই জেগাত মানে এতিয়া আমি ডিউটি কৰি কিনে কিছুমান মানুহ বহুত সজাগতা কৰিলোঁ আদিবাসী মানুহ বহুত কথা শিকালোঁ এতিয়া আমাৰ যিবিলাক ইয়াৰ পৰা আমি মেডিচিন লৈ যাওঁ কাপোৰ লৈ যাওঁ সেইবিলাক আমাৰ ডোনেট কৰা সিহঁতক মাতি কিনে আৰু সিহঁতৰ কিবা অসুবিধা হ'লে সিহঁতক হেল্প কৰা যায় মানে জংঘলত যিহেতু তোমালোকে থাকা মানে জংঘলী নিচিনা থাকিব লাগিব আৰু তেওঁলোকো তেনেকুৱা প্ৰকৃতিৰে মানুহ তেওঁলোকৰ মেণ্টেলিটি মানে বহুতখিনি ল' মানে বাহিৰত হয়তো তেওঁলোকৰ যিটো প্ৰভাৱ আছে বাহিৰৰ যিটো প্ৰভাৱ সেইটো হয়তো পোৱা নাই আৰু সেইকাৰণে আনএডুকেটেড মানুহ বেছি আছে অলপ লিখা পঢ়া মানুহ বহুত হয়তো নাই আৰু তেওঁলোক মানে এক প্ৰকাৰৰ কি অলপমান আমি যিটো নেকি খেচেৰামি বুলি কওঁ খেচেৰামি কৰি খুব ভাল পায় মানে মিলিটাৰীয়ে হওক বা গাঁৱৰ মানুহে হওক যাৰে লগত নহয় মানে বহুত তেওঁলোকে অলপমান নতুনকি কৰা চিষ্টেমত তেনেকৈ থাকি যায় আৰু গতিকে এওঁ হৈছে মদন শৰ্মা ইমান কষ্ট কৰি ছত্তীশগড়ত 6 বছৰ তেওঁ মানে কৰ্মৰত অৱস্থাত আছে বৰ্তমানো আছে তেওঁ ছুটীত আহিছে আৰু 15 আগষ্ট উপলক্ষে আজি আমাৰ সংঘত যি অনুষ্ঠান হ'ল সেই অনুষ্ঠানত এখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰু সম্বৰ্ধনা পত্ৰখন মই আপোনালোকক অলৰেডি দেখুৱাইছো এখেতৰ পৰা বহুত কথা তেনেকুৱা জানিবলগীয়া আছে কিন্তু সময়ৰ অসুবিধাৰ হেতুকে আৰু এওঁৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছুমান কথা ডিপাৰ্টমেণ্টে ক'ব নোৱাৰে সেইকাৰণে আমি কিছুমান কথা উল্লেখ কৰা নাই আৰু এটা কথা কৈ দিওঁ এওঁলোকৰ লগত এবাৰ নে কি এবাৰ অপেন কিবা ফায়াৰিং কিবা তেনেকুৱা হৈছে মানে মুখামুখি সংঘৰ্ষ এবাৰ হৈছিল আৰু ছত্তীশগড়ৰ যিটো ডাঙৰ এটা ইনচিডেণ্ট হৈ গৈছে সেইটোতো আৰু কোনেও পাহৰিব নোৱাৰে এটা বৃহৎ হিষ্টৰিকেল হৈ থাকিব সেই ঘটনাটো এতিয়া এনেকুৱা হৈছে যিটো হৈ গ'ল 11 মাৰ্চত হৈছে সেই যিটো এক্সিডেণ্ট হৈছে সেই জেগাতে এতিয়া আমাৰ কেম্প
আচ্ছা সেইটো মিনাপ্পা বুলি কয় সুকমা ডিষ্ট্ৰিক্ট মিনাপ্পাত এতিয়া আমি নতুন কেম্প লগাইছো এতিয়া সেই কেম্পতে আছো বৰ্তমান আচ্ছা আচ্ছা আৰু এওঁলোকৰ যিটো পাৰদৰ্শিতা এই পাৰদৰ্শিতাক প্ৰশংসা পত্ৰৰে এওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুৰস্কৃত কৰিছেই আৰু এইটো আমাৰ গাঁৱৰ যিজন ভিলেজ হেডমেন বুলি কয় গাঁওবুঢ়া এই গাঁওবুঢ়াৰ ফাললৈকে তেখেতৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰমাণ পত্ৰ পঠিয়াইছে গামোচা পঠিয়াইছে আৰু গাঁৱৰ যিখিনি গণ্যমান্য যিখিনি ব্যক্তি আছে তেওঁলোকক মাতি এখন অনুষ্ঠান পাতি এওঁক সম্বৰ্ধনা আজি জ্ঞাপন কৰা হৈছে গতিকে মই বহুত গৌৰৱবোধ কৰিছো এখেতৰ এই মহান কাৰ্যক শলাগিছো আৰু এখেতৰ ভগৱানে এখেতক সুমতি দিয়ক আৰু আগলৈকে আমাৰ দেশৰ হকে ভাল ভাল কাম কৰি যাওক গতিকে সদৌ শেষত তোমাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ এইখিনি সময় দিয়াৰ কাৰণে আৰু যিখিনি কথা তুমি উল্লেখ কৰিলা যদি তোমাৰ একো অসুবিধা নহয় তেতিয়াহ'লে এইটো মই ভিডিঅ'তে শ্বেয়াৰ কৰিম গতিকে তোমাক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ